আপোনালোকে চাওঁ 2 নম্বৰত আছে আমাৰ লেণ্ডস্কেপ ইউকেডি এখন ধুনীয়া ৰবাৰ্ট ডাউনি জুনিয়ৰৰ স্কেচ আৰু এটা ধুনীয়া বিৰল যদি আপোনালোক সাজু তেন্তে ষ্টাৰ্ট কৰোঁ তো হোৱাট ইজ আপ গাইজ হোপ ইউ হেভ এ গ্ৰেট ডে আই এম হিয়াৰ টু মেক ইউৰ ডে আই এম হিয়াৰ টু মেক ইউ স্মাইল তো আজি ভিডিঅ'টো ইমান এটা খাচ নহ'ব তো কিছুমান কথা ক'ম আপোনালোকে শুনিব যদি ধৈৰ্য আছে নহ'লে এইখিনি স্কিপ কৰি পেলাই বাকী পিছৰখিনি চাবগৈ তো কথা হ'ল এটা চোৰৰ কথা বিতুপন শইকীয়াদাই এটা বিৰল চেলেঞ্জ পাতিছিলে আৰু সেই চেলেঞ্জত ময়ো বিৰল এটা বনাই পেলাই দি দিছিলোঁ কিন্তু সেই চেলেঞ্জত এজন মহাপুৰুষে বেলেগৰ পৰা চুৰ কৰি আনি সেই চেলেঞ্জত দিছিলে যাৰ কাৰণে বিতুপন শইকীয়াদাৰ ভিডিঅ'ত কপিৰাইট ষ্ট্ৰাইক আহিল তো চাম মানুহ আছে যিয়ে আনৰ পৰা চুৰ কৰিয়ে বহুত ওপৰলৈ যাম বুলি ভাবে কিন্তু সেইটো নহয়গৈ এনেকুৱা ক্ষেত্ৰত মই বহুতবাৰ পাইছোঁ যেইবাৰে মই কম্পিটিশ্যনত কিবা এটা দিবলৈ গৈছোঁ তেনেকুৱা চুৰ মই বহুত পাইছোঁ তই যদি পইচা ইনকাম কৰিম বুলি ইউটিউবত আহিছ এই প্লেটফৰ্মটো তোৰ কাৰণে নহয় কাৰণ এনেকৈ চুৰ কৰি তুমি নিজৰ ক্ৰিয়েটিভিটি কেনেকৈ দেখাবা তো আপোনালোকৰ আগত যে ইমানবিলাক বকি আছোঁ আপোনালোকে নিশ্চয় ব'ৰ হৈছে তাৰ কাৰণে আপোনালোকক আমেজ দিবলৈ মই ভিডিঅ' এটা লৈ আহিছোঁ সেইটো সম্পূৰ্ণ হেণ্ড হেল্ড হয় আৰু আপোনালোকে চাই লওক য'ত মই কিছুমান ভুল কৰিছোঁ আৰু সেই ভুলৰ পৰা মই কিছু শিকিছোঁ যাতে আপোনালোকে সেই ভুলবোৰ নকৰে আৰু সেই ভুলবোৰ আপোনালোকক দেখাই দিম তাৰ আগতে ভিডিঅ'টো চাই লওক তো এইটো আছিল 1 মান্থ আগতে কৰা ভিডিঅ' কেনেকুৱা পালে নিশ্চয় জনাব ইয়াতে মই এটা ভুল কৰিছিলোঁ সেইটো হ'ল যে মোক যিটো ভিডিঅ' মই কৰিছিলোঁ সেইটো মোক অলপ আন্ধাৰ টাইপৰ লাগিছিলে সেইবাবে মই কি কৰিলোঁ এপাৰেচাৰটো বঢ়াই দিলোঁ যাৰ কাৰণে লেন্সখন নেৰ' হৈ গ'ল ফলত কি হ'ল ভিডিঅ'টোত বহুত নইজ দেখা পাইছে চাগে আপোনালোকে তো সেই নইজবিলাক আহিল এইটো কাৰণতে এতিয়া কথা হ'ল যিমানে এপাৰেচাৰ কমাই ৰখা হয় সিমানে কি লেন্সখন ৱাইড হয় আৰু যেনেকৈ আমাৰ চকুবিলাক ভালকৈ মেলি দিলে কি হয় আমি ভালকৈ দেখা পাওঁ সেইদৰে এপাৰেচাৰটো কমাই ৰাখিলে কি হয় পাৰ্টিকুলাৰ পইণ্ট এটাত ফ'কাছ হৈ পেলাই বাকীখিনি ব্লাৰ হৈ যায়গৈ আৰু নইজটো অলপ কম হয় তো যদি বেছিকৈ ৰখা হয় তেন্তে কি হয় নইজটো অবভিয়াছলি বেছিকৈ আহিব তো মই যে ইমানখিনি কৈ আছোঁ মোক এতিয়া বহুতে ক'ব চাগে নিজেই নাজানে আৰু আমাক জ্ঞান পাঠ কৰি আছে কথা এটা আছে ন জ্ঞান বাঁটনে সে জ্ঞান বঢ়তা হে তো আপোনালোকৰ কথাবোৰ শুনি ব'ৰ লাগি গৈছে চাগে তো মই আহিছোঁ এতিয়া সুন্দৰ এটুকুৰা ঠাইত কি ধুনীয়া পৰিৱেশ চাই লওক ৰিলেক্স এনেকুৱা লাগিছে যেন শুই দিম ইয়াতে তো ইয়াত আহিছিলোঁ মানে ভাইটিকেইটা মানে কমেডি ভিডিঅ' বনাব তো মই ভিডিঅ' কৰি দিব লাগে বোলে তো আহিছিলোঁ ইয়ালৈ সেই ভাইটিকেইটাৰ পৰা মই ভিডিঅ' ক্লিপ কেইটামান পাইছোঁ বহুত ভালকৈ দিছে কি দিছে সেইটো চাই লওক দেখাই আছোঁ
দেখিলে কেনেকুৱা দিলে ভাইটিকেইটা এতিয়া মোৰ ভাল মই মানে শিকি আহিছোঁ বহুত দূৰৰ পৰা তো চাই লওক বহুত ভালকৈ দিম দেই খালো তো 1 2 3 তো এইটোৱে আছিল আজিৰ ভিডিঅ' ইমানতে ভিডিঅ'টো শেষ কৰিম তাৰ আগতে মোৰ যিটো মন গৈ আছিলে সেইটো কৰি লওঁ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব বুলি নকওঁ কাৰণ যদি ভাল লাগে তেনেহ'লে আপোনালোকে কৰিব যদি বেয়া লাগে তেনেহ'লেও ক'ব যে কমেণ্ট ছেকশ্যনত ক'ত ক'ত বেয়া লাগিছে সেইবোৰ মই শুধৰাবলৈ চেষ্টা কৰিম তো বাই বাই